নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোক সকলোৱে ভালে আছেনে? আজি আপোনালোকৰ কাৰণে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই দেখুৱাম এখন মেখেলাত কেনেকৈ চিলাব লাগে, মানে এখন মেখেলাত কেনেকৈ ফলছ লগাই চিলাব লাগে সেই বিষয়ে লৈ আপোনালোকক ভিডিঅ'টোত দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু আজি মেখেলাখন হৈছে এইখন, এইফালে আহাচোন, এইপিনে দেখাই দিয়া। মেখেলাখন চিলোৱাৰ এটা নিয়ম আছে, মানে নিয়মবিলাক মই দেখুৱাম। প্ৰথমতে আপোনালোকে এই ভালদৰে দেখাই দিয়াচোন। এইফালে ফুল আছে নহয়, এইফালে ফুল আছে, এইফালে ফুল আছে। মানে দুয়োটা ফুলে মানে আমি এনেকৈ ধুনীয়াকৈ সমানকৈ ল'ব লাগিব। এইখিনি আমি এনেকৈ ওলোটাকৈ চিলাই ল'ম, ইমূৰৰ পৰা সিমূৰলৈকে চিলাই ল'ম। আৰু মেখেলাখনৰ কাৰণে আমাক লাগিব লাইলিন, আৰু এইখন লাইলিন মই দোকানৰ পৰা আনিছোঁ। আৰু লাইলিনখন মই জোখ মাখ কৰি আনিছোঁ, কিমানখিনি লাগে সেইখিনি মই যিখিনি লাগে সেইখিনি আনিছোঁ। আৰু কালাৰটো মিলাই আনিছোঁ কাপোৰখনৰ লগত, এনেকৈ চেম কালাৰ আনিছোঁ। অকণমান অসুবিধা হয় কালাৰ মেটচ নহ'লে কেতিয়াবা, উপায় নাই, তথাপিও মেটচ নহ'লেও কেতিয়াবা দিব লগা হৈ যায়, যিহেতুকে ইমান তেনেকৈ মিলা কালাৰ কেতিয়াবা নাপায়। এখন মোৰ ধুনীয়াকৈ মিলি গৈছে আৰু এইটা ধুনীয়াকৈ মিলাকৈ আনিছোঁ। আৰু অকণমান কষ্ট কৰিব লগা হয়, মানে বেলেগ দোকানত যাব লগা হয়। তেনেকৈ এইখনো আনিলোঁ। লাইলিনখন মই এতিয়া কাটি ল'ব লাগিব। এইখন দুটা মানে দুইটা চাইড সমান কৰি ল'ম। মই এইখিনি জুখি আনিছিলোঁ আৰু মই তেনেকৈ জুখি নলওঁ, আৰু এতিয়া আমাৰ দোকানত তেনেকৈ জুখি লৈছিলোঁ। আৰু কাটিবলৈ অকণমান অসুবিধা হয়, সেইবাবে মই মাৰি লৈছোঁ পিনটো। আচলতে আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কাৰণ যিহেতুকে মেখেলা এখন চিলাবৰ কাৰণে বহুত কেইটা চিলাই কৰিব লগা হৈ যায়। চিম্পল মেখেলা চিলালে বাৰু ইমান সময় নালাগে, কিন্তু যেতিয়া ফলছ লগোৱাৰ মেখেলা এখন চিলাব লগা হয় তেতিয়া বহুত সময় আমাক লাগে, আৰু বহুত কেইটা চিলনি মেখেলাখনত থাকে, আৰু কষ্টৰ কামটোৱেই হৈছে মেখেলাখন চিলোৱাৰ। এতিয়া লাইলিনখন আকৌ মই চিলাই ল'ম, মানে দুই পিচ লাইলিন এনেকৈ জইন কৰি ল'ম। লাইলিনখন 2 পিচ কৰি লৈছোঁ, আৰু এতিয়া এইখন দুয়োটা পিচ জইন কৰি লৈ চিলাই দিছোঁ। তাৰপিছতে এইখিনি এনেকৈ আছে নহয়, এইখিনি ইয়াত এনেকৈ ইয়াৰে ওপৰত এটা চিলাই দি দিব। এতিয়া হৈ গ'ল লাইলিনখন। আৰু এইখন হৈছে মেখেলাখন। প্ৰথমতে মেখেলাখনৰ এয়া মই ওলোটাকৈ লৈ লৈছোঁ। এইফালে হৈছে পাল্লোটা আৰু এইফালে হৈছে ওলোটা। আৰু এই যে ফুলটো দেখিছে, এই ফুলটো মানে দুয়োটা ধুনীয়াকৈ সমান কৰি ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ দুয়োটা মূৰে সমান কৰি লৈ ফুলটো যাতে একা বেকা নহয় সেইটো মন কৰিব। আৰু ইমূৰৰ পৰা আমি সিমূৰলৈকে মেখেলাখন চিলাই যাম। এয়া মোৰ মেখেলাৰ এটা চিলনি হৈ গ'ল। এইখিনি যে দেখিছে, এয়া এনেকৈ দেখিছে নহয়। এতিয়া এইখিনি এনেকৈ এটা ধুনীয়াকৈ এটা চিলাই দিব লাগিব। এইখিনি চাওক, আৰু মোৰ ফুলটো চাওকচোন, এনেকৈ ধুনীয়াকৈ সমান হৈ গৈছে। এই এনেকৈ ফুলকেইটা যাতে সমান হৈ থাকে সেইখিনি আপোনালোকে চিলালে মন কৰিব।
এতিয়া আকৌ মই ইয়াতে এটা বহা চিলাই দি দিম। এতিয়া আকৌ মেখেলাখনৰ পাল্টা চাইড লৈছোঁ আৰু এইফালে লৈ লৈছোঁ লাইলিনৰ উল্টা চাইডটো, মানে এইফালে মই চিলাই পাল্টা কৰি মাৰিছিলোঁ আৰু এইফালে হৈছে ওলোটা, আৰু লাইলিনৰ ওলোটা চাইডটো মই এইফালে মেখেলাখনৰ পাল্টা চাইডে লৈ লৈছোঁ। আৰু এতিয়া আকৌ লাইলিন আৰু মেখেলাখন দুয়োখনে এনেকৈ লৈ এনেকৈ চিলাই এটা মাৰি ল'ম। আৰু এইখিনি মোৰ অকণমান বেছি হৈ আছে, মই এইখিনি অকণমান কাটি লৈছোঁ। আৰু এইফালে মই এটা পিন মাৰি লৈছোঁ। আৰু এতিয়া এনেকৈ সিমূৰৰ পৰা সিমূৰলৈকে মেখেলাখন আৰু মোৰ এইখিনি চিলোৱা হৈ গ'ল। আৰু এতিয়া যিখিনি লাইলিন ৰৈ গৈছে সেইখিনি লাইলিন মই এইফালে 1 ইঞ্চিমান ৰাখি বাকীখিনি মই লাইলিনখিনি কাটি দিছোঁ। এতিয়া আকৌ মেখেলাখন মই ওলোটাই লৈছোঁ আৰু ওলোটাই লৈ এইফালে যিখিনি লাইলিন আছিলে লাইলিনৰ ফালে মই এইফালে ইয়াতে এটা বহা চিলাই দি দিম। এতিয়া আকৌ মই এয়া লাইনিঙৰ ফালে এইফালে মই এটা বহা চিলাই দি দিম। এয়া মোৰ লাইলিনখন চিলোৱা হৈ গ'ল। এতিয়া আকৌ এনেকৈ ল'ম, এনেকৈ এটা ইয়াৰে এই বগা বগাখিনি যে দেখিছে এইখিনিৰে মই ইয়াৰে তলৰে এটা চিলাই এটা দি দিম আৰু এইফালে লাইলিনত পৰাকৈ দি দিম।
আচলতে মই ভিডিঅ'টো ছুটি কৰি দেখুৱাব পাৰিলোঁ হয়, কিন্তু ছুটি কৰি দেখুৱালে আপোনালোকে মেখেলাখন কেনেকৈ চিলাব লাগে সেইখিনি অকণমানো বুজি নাপাব। সেইবাবে ভিডিঅ'টো মই সম্পূৰ্ণ ডিটেইলছত দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ধৈৰ্য ধৰি শেষলৈকে ভিডিঅ'টো চাই মেখেলাখন চিলাবলৈ চেষ্টা কৰিব। লাইলিনখন এনেকৈ ভাঁজ কৰি দিব লাগিব। ভাঁজ কৰি দি এয়া ফুলটো যে দেখিছে, এই ফুলটোৰ অকণমান কাষতে দিব লাগিব, অকণমান বাহিৰ কৰি দিব ফুলটোৰ লগত এনেকৈ দি দিব। আৰু লাইলিনখন বেছিকৈ টনাটনি কৰি নাথাকিব, তলৰ কাপোৰখন এনেকৈ অকণমান টানি টানি দিব, তেনেকৈ চিলাব লাগিব। এতিয়া মোৰ এইফালৰ আগফালৰ লাইলিনখিনি চিলোৱা হৈ গ'ল। এতিয়া এইখিনি বাকী আছে, আৰু এইখিনি কেনেকৈ চিলাব লাগিব সেইখিনিও মই দেখুৱাম। এইখিনি এয়া ফুল যে দেখিছে, এয়া ফুলৰ গোটেই বাহিৰ কৰিও দিব নালাগে, ফুলৰ পৰা অকণমান এনেকৈ দি দিব, আৰু যিমানখিনি ফুল আছে সিমানখিনিহে দিব লাইলিনখন। আৰু এইবিলাক যে ফুল আছে এইবিলাকৰ ওপৰত দিব নালাগে, এনেকুৱা ফুল থকাখিনিৰ পৰা দিব। বহুত ওপৰলৈ দিলেও মেখেলাখন কোচ খাবৰ চান্স থাকে, সেইকাৰণে বহুত ফুল নাই, সেইবাবে মই এইখিনিৰ পৰাই দি দিছোঁ। আৰু এই ফুলৰ ওপৰতে দিব লাগিব লাইলিনখন। এতিয়া আমি এইখিনি চিলাব লাগিব। লাইন চিলোৱা হৈ গ'ল, চাব পাৰে। এতিয়া আকৌ আহোঁ আনটো ছাইডলৈ। এতিয়া আমাৰ এইটো ছাইড আৰু কঁকালটো চিলালেই মেখেলাখনৰ কমপ্লিট কাম হৈ যাব। এতিয়া আমি এইটো ধুনীয়াকৈ সমান কৰি লৈ চিলাই ল'ব লাগিব। আৰু এইবিলাক যে বেছি হৈ আছে, এইবিলাক চিলোৱাৰ পিছত কাটি দিম। এইখিনি এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। এতিয়া কাটিব লাগিব, এতিয়া কাটি লৈছোঁ হ'ব। এতিয়া ধুনীয়াকৈ হৈ গ'ল। এতিয়া এনেকৈ এটা চিলাই মাৰিম, আৰু এইটো সমান কৰি ল'ব ধুনীয়াকৈ। এইটো একা বেকা হ'ব নিদিব দেই, এইটো একা বেকা হ'ব নিদিব।
চাইডটো লৈ লৈছোঁ এতিয়া আকৌ এনেকৈ পালতা চাইড লৈ এনেকৈ আৰু এটা চিলাই দিম এতিয়া আহিছোঁ মেখেলাখনৰ শেষৰটো চিলাই লৈ মানে কঁকালৰ চিলাইটো কৰিবলৈ লাগিব এবাৰ আৰু সেই চিলাইটো কৰিলে আমাৰ মেখেলাখনৰ চিলাইটো হৈ যাব নিজৰ আইডিয়া মতে দি দিব এয়া জুপি দিওঁ ৰ'ব এয়া মোৰ ঠিক হৈ গৈছে মই 1 ইঞ্চি মানে দি দিছিলোঁ আচলতে সদায় চিলাই থাকিলে মানে এইটো জুপিলেও মানে হৈ যায় তথাপিও এয়া মই 1 ইঞ্চি দি দিছোঁ সদায় চিলাই থাকিলে মানে নিজৰ আইডিয়া হৈ যায় মানে কিমানখিনিত কিমান ইঞ্চি হৈ যাব তথাপিও আপোনালোকক এইখিনি জুপি দেখাইছোঁ আৰু এইটো 1 ইঞ্চি দি দিব বন্ধু-বান্ধৱীসকল এয়া মোৰ মেখেলাখনৰ কাম কমপ্লিট হৈ গ'ল মানে মোৰ মেখেলাখন চিলোৱা কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বন্ধু-বান্ধৱীসকল এয়া হৈছে মোৰ মেখেলাখন যিখন মেখেলা মই অলপ আগতে চিলাই কমপ্লিট কৰিলোঁ এইখনেই মেখেলাখন আৰু ধুনীয়াকৈ মোৰ চিলোৱা হৈ গ'ল আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু যদিহে আপোনালোকক এনেধৰণৰ চিলাইৰ ভিডিঅ' লাগে কি চিলাই দেখুৱাব লাগে সেই বিষয় লৈ আপোনালোকে কমেণ্টত এটা লিখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদিহে আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব বাই বাই